हाय दोस्तों, गुड मॉर्निंग ना कि गुड मॉर्निंग। हाँ गुड मॉर्निंग। आज বাইদেউ দোকানটো নাই, বেলেগ বেলেগ টিংটং হৈছে। এই দোকান চব ভাঙি দিছে নেকি? কোনে ভাঙছে? আয় আমি এটিং শৰ্মান কলিতাস্কৰ বুলি হয় নেকি? আজি আৰু বেলেগ বাইদেউ দোকানত পুৰি খাব যাই আছোঁ আৰু চবে দেখাই আছোঁ পুৰিটো কেনেকুৱা হয়, টেষ্টিং হ'লে কম না কি? আৰু দীপৰ বিল অলপ চলপ দেখাম। যাই আছে মোবাইল চুৰি কৰিব নেকি? এনেকুৱা সুধি লখৰা যে লৈ যায়। আলু পৰঠা খাই আহোঁ দতা। হাই দোস্ত, গুড মৰ্ণিং। কি ইয়াতে মানুহ মৰিছে সেইকাৰণে মানে দোকান চব বন্ধ হৈছে আৰু ময়ো বন্ধ হৈছে, আহিছে আৰু ৰিটাৰ্ণ না কি? অঁ পইচাটো আছেনে নাই? কেছ হাই দোস্ত, বাইদেউ দোকানৰ মানে তাৰ দেউতাটো মানে পৰহিও মৰিছে বোলে। মানে বহুত মানে মিছ কৰি আছোঁ, কিন্তু দুখ পাইছে মানে আৰু ৰিটাৰ্ণ আহিছে। মই আৰু ৰাহুল পাৰ্কিঙত যাম, মানে আলু পৰঠা খাম। আলু পৰঠা ঠিক আছে। মই যাই আছোঁ ৰাহুল পাৰ্কিং পাব আছিলে। ৰাহুল পাইছে আলু পৰঠা ৰেডি কৰি আছে। अभी हम लोग का परोठा आ चुका है, लेकिन सब्जी तो नहीं दिया है। देखो ये उदास से बैठा हुआ है। सब्जी दिया ना? सब्जी दिया नहीं। ठीक है तो सब्जी तो दिसे, सब्जी ठीक नहीं, परोठा ठीक नहीं। गरम खाए एक बार। वाह फोटो भेजेगा, देखना पूरी कैसा होता है। यही है मजा है। ये जरूर आपका दीदी का भाई होगा। মানে পৰঠাও খালোঁ। এই দোকানৰ নামটো পিছফালে দেখিব পাৰে, ৰাহুল পাৰ্কিঙত মানে সন্মুখত আছে যে একদম টেষ্টিং আছে নে কি আছে, একদম ফাল্টু এই পিছফালে আছে যে এই চা। নমস্কাৰ কৰিছে হয় না? হাই দোস্ত, মনৰ ওচৰত মই এই হোটেল বুলি ক'বনে না সৰু দোকান বুলি ক'ব মই নাজানো। প্ৰথম আহিছে আৰু প্ৰথম মানে ৰেচপন্সো ঠিক নাই। মানে চব্জিটো ল'লে মানে এক্সট্ৰা পইচা বুলি কয় আৰু পৰঠা কিমান হৈছে? 45। মই জীৱনো শুনা নাই পৰঠা এক দামৰ মানে 30 টকা লয়। 30 টকা লয়। মইতো আজি মোৰ প্ৰথম খাইছে এই হোটেলত, কিন্তু মই নমস্কাৰ কৰিছে জীৱনত মই নাই। কিন্তু মানে চব্জি টেষ্টিং আছে না পৰঠা টেষ্টিং আছে, এইটো কয় পালৰ পৰঠা, পালৰ হোটেল। এইটো চবকে মানে চবক জনাই দিয়ক, শ্বেয়াৰ কৰক। এতিয়া কি হয় তো চাৰ্ভ কৰিব কি পইচা হ'ব না?